নমস্কাৰ মই দেৱাশিষ গগৈ স্বাগতম জনাইছো ডিডাইস ব্লগ ইউটিউব চেনেলটিলৈ ইয়াৰ আগৰ ভিডিঅ'টোত উল্লেখ কৰিছিলো যে 24 নৱেম্বৰ অৰ্থাৎ লাচিত দিৱসৰ লগত সংগতি ৰাখি আমি বকলগাঁও প্ৰগতিশীল সমাজৰ উদ্যোগত আৰু ইয়াৰ স্থানীয় ৰাইজৰ সহযোগত আমাৰ অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৰ্বাংগীন বিকাশৰ বাবে এখনি প্ৰতিযোগিতা আয়োজন কৰিছিলো গতিকে তাৰে কিছু দৃশ্য মই আজি আপোনালোকৰ সৈতে এই ভিডিঅ'টোৰ যোগেদি শ্বেয়াৰ কৰিব বিচাৰিছো কিন্তু এখিনতে আৰু এটা কথা কৈছো যে ভিডিঅ'টো আপলোড কৰা যথেষ্ট পলম হ'ল যেহেতু খেতিৰ দিন তাত লাগিবলগীয়া হ'ল অলপ বাৰু শেহতীয়াকৈ আপোনালোকৰ বাবে ভিডিঅ'টো আগবঢ়াই দিছো আহকচোন চাওঁ আমি সেই দিনটোত কি কৰিলো আমাৰ এই যি গোট বা আমাৰ এই যিখন সমাজ বকলগাঁও প্ৰগতিশীল সমাজ ইয়াৰ সবিশেষ আপোনালোকৰ সৈতে মই পৰৱৰ্তী ভিডিঅ'ত আগবঢ়াম যেহেতু আমাৰ উদ্দেশ্য কি ইয়াৰ পূৰ্বৰ ভিডিঅ'টো মই অলপকৈ উল্লেখ কৰিছিলো গতিকে আপোনালোকে নিশ্চয়কৈ জানিব তেতিয়াহলে আহকচোন আজি আমি এই 24 তাৰিখৰ দিনটোত কি কৰিলো তাকে চাওঁ 24 তাৰিখৰ দিনটো ধাৰ্য কৰাৰ লগে লগে কেনেদৰে কি কৰা হ'ব আটাইবিলাক ডিসকাস কৰিবৰ বাবে আমি সভানেত্ৰী বাইদেউৰ ঘৰত একগোট হলো এনেদৰে আমাৰ প্ৰস্তুতি আৰম্ভ হ'ল আৰু সকলোৱে নিজৰ নিজৰ দায়িত্বৰ কামভাগ আৰম্ভ কৰিলে আৰু মইও মোৰ দায়িত্বত পৰা কুইজ প্ৰতিযোগিতাখনিৰ বাবে প্ৰশ্ন বিচৰা আৰম্ভ কৰিলো সম্পাদিকা বাইদেউ আৰু মই লগ হৈ কুইজৰ প্ৰশ্ন বিচাৰি কিতাপ আৰু ইন্টাৰনেটৰ জগত খুচৰি চলাত কৰিলো কাইলৈ আমাৰ অনুষ্ঠানটিৰ কাৰণে পুৰা প্ৰস্তুতি চলি আছে ধুমধামেৰে এফালে আমাৰ সভানেত্ৰী সম্পাদিকা সকলো আহিছিল এলপি স্কুলখন অকমান ঠিকঠাক কৰি কৈছো যেহেতু তাতে আমি আমাৰ অনুষ্ঠানটো কাইলৈ কি বুলি কয় আয়োজন কৰিছো এটা ব্লক মিটিংখন নিমগে ন এটা সভানেত্ৰীখন এয়া আজি আমাৰ 24 তাৰিখৰ কাৰ্যসূচী এয়া লাহে ধীৰে আৰম্ভ কৰিবলৈ লৈছো এফালে নামভৰ্তি কৰি আছে আমাৰ ধ্ৰুৱ ককাইদেৱে বাকি অকমান এয়া স্কুলৰ ষ্টুডেণ্টসকল আহি আছে এইকেইটা আমাৰ এলপি স্কুলৰ এয়া উত্তৰণ জাতীয় বিদ্যালয়ৰ ওচৰৰে বিদ্যালয়ৰ পৰা আহি আছে বাকীসকল আহিব লাহে ধীৰে আমি কাৰ্যসূচী আৰম্ভ কৰিম আৰু এনেদৰে আমাৰ 24 তাৰিখৰ দিনটোৰ কাৰ্যসূচী সন্মানীয় অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী শ্ৰীযুতা নিভাৰাণী গগৈ বাইদেউৰ দ্বাৰা বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে আৰম্ভ হৈছিল আজি লাচিত দিৱসৰ উপলক্ষে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে অনুষ্ঠিত কৰা লাচিত দিৱস উদযাপনটি পালন কৰিবলৈ লৈছে আমাৰ এই চেঙেলীপুখুৰী প্ৰাথমিক বিদ্যালয়ত মোৰ মান্য অনুসৰি সকলোকে শ্ৰদ্ধা জনাই আজি এই লাচিত দিৱসৰ উদযাপন কৰিবলৈ লোৱা হৈছে প্ৰথমখন প্ৰতিযোগিতা হিচাপে আমাৰ ক্লাছ 1 টু ক্লাছ 5 লৈকে ছাত্ৰসকলৰ মাজত হাতৰ আখৰ লিখনৰ প্ৰতিযোগিতা আৰম্ভ হ'ল আৰু হাতৰ আখৰ পাছতেই আমি কুইজ প্ৰতিযোগিতাখনিও আৰম্ভ কৰিলো যে কৃপাবৰ বৰবৰুৱা কোনজন অসমীয়া সাহিত্যিকৰ ছদ্মনাম লক্ষ্মীনাথ বেজবৰুৱা শুদ্ধ উত্তৰ কপালী দললৈ পোনপটীয়া 10 নম্বৰ পৰিৱেশ চেঙেলীপুখুৰী প্ৰাথমিক বিদ্যালয়ত ধ্ৰুৱ বৰা আৰু আমাৰ দেৱাশিষৰ নিমন্ত্ৰণ কৰিছিল সেইদিনা যে ছাৰ আমি এটা কম্পিটিশ্যন পাতিব বিচাৰিছোঁ কিবা দিৱসতাৰ লগত সংগতি ৰাখি কিন্তু বিশেষভাৱে ইয়াতে এটা অন্য অনুষ্ঠান থকাৰ বাবে এই কাৰ্যসূচীটো অকণমান আগপিছ কৰিলে তথাপিতো এটা সুন্দৰ পৰিৱেশ আজি বন্ধৰ দিনত ভাবিছোঁ এনেকুৱা পৰিৱেশ ইয়াৰ আগতে ইয়াত নাছিল এটা নতুন পদক্ষেপ নতুন যুৱক যুৱতী উঠি আহিছে সকলোবিলাক মোৰ ছাত্ৰ-ছাত্ৰীয়ে হয় আৰু যিসকলে আজি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰি সৰু যিসকল ইয়াতে বহি আছে এই যে প্ৰতিযোগিতাটো যে আপোনালোকৰ যে হৈছে
এইটো হৈছে আপোনালোকৰ এটা ভৱিষ্যতৰ বাবে এটা সম্পদ। এই কথাবিলাক আপোনালোকে মন দি যদি শুনি যায় আৰু শুনি লৈ বা প্ৰতিযোগীসকল যিসকলে প্ৰতিযোগিতা যিসকলে কৰিছে তেখেতসকলৰ পৰা যদি উত্তৰবিলাক আপোনালোকে পিছত সংগ্ৰহ কৰে তেতিয়াহ'লে তোমালোকে জানিবা এয়া তোমালোকৰ সম্পদ আৰু তোমালোকৰ এই সম্পদখিনিয়ে উজ্জ্বল ভৱিষ্যতৰ বৰঙণি যোগাব। মই বিশেষ নকওঁ, বিশেষ কাম এটা আছে। সকলোলৈ পুনৰ শ্ৰদ্ধা জনাইছোঁ আৰু সকলো ছাত্ৰ ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি মোৰ বক্তব্যটো সামৰণি মাৰিছোঁ। আৰু এনেকুৱা ধৰণৰ কাম সদায় ইয়াৰ যুৱক যুৱতীসকলে যে আগবঢ়াই দিয়ে তাৰে কামনা কৰিছোঁ। ধন্যবাদ। দ্বিতীয়টি ৰাউণ্ড অৰ্থাৎ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ৰাউণ্ডটোলৈ মই আগবাঢ়িছোঁ আৰু মোৰ প্ৰথমটি কুৱেশ্যন দিশৰ দললৈ দহন প্ৰক্ৰিয়াত অপৰিহাৰ্য গেছবিধৰ নাম কি? অৰ্থাৎ জুই জ্বলিবৰ বাবে কোনবিধ গেছে সহায় কৰে? অশুদ্ধ উত্তৰ। প্ৰশ্নটি বাগৰি যাব দিচাং দললৈ। অক্সিজেন গেছ শুদ্ধ উত্তৰ। বাগৰি যোৱা প্ৰশ্নৰ বিনিময়ত দিচাং দলে লাভ কৰিব 5 নম্বৰ। এইখিনি এটা কথা কৈ লওঁ, কিছুমান প্ৰশ্নৰ উত্তৰ মই কৈছোৱে প্ৰশ্নটিতে সোমাই থাকে, অলপ ভালদৰে লক্ষ্য কৰিলে তাৰ উত্তৰ পোৱা যায়। গতিকে প্ৰশ্নটি ভালদৰে শুনি ল'বা। এতিয়া মোৰ পোনপটীয়া প্ৰশ্ন কপিলী দললৈ। আমি যেতিয়া মোবাইল ফোনত অনলাইনত কোনো কাম কৰোঁ বা কেতিয়াবা তোমালোকে কোনো পৰ্টেলত গৈ লগ ইন কৰিছা, তেতিয়া দেখিবা যে এটা নম্বৰ আহে 4টা বা 6টা মান সংখ্যাৰ, যাক আমি OTP বোলা হয়। আৰু এইটো হৈছে এটা ইউনিক পাছৱৰ্ড, যাক মাত্ৰ এবাৰহে ব্যৱহাৰ কৰিব পাৰি। এটা প্ৰশ্নটি হ'ল যে এই OTPৰ ফুল ফৰ্ম বা বিস্তৃত হাৰ কি? দিহিং দলে লাভ কৰিছে 30 নম্বৰ আৰু ধনশিৰি দলে 20 নম্বৰ লাভ কৰিছে। যেহেতু আমাৰ সন্মানীয় শ্ৰীযুতা নিভাৰাণী গগৈ বাইদেউ তেওঁ ব্যক্তিগত কামৰ বাবে আমাৰ মাজৰ পৰা বিদায় ল'বলৈ আগবাঢ়িছে, গতিকে আমি তেখেতক আমাৰ শ্ৰদ্ধা হিচাপে এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ। ISL অৰ্থাৎ ইণ্ডিয়ান ছুপাৰ লীগত আমাৰ নৰ্থ ইষ্টৰ হৈ যিটো টিমে অংশগ্ৰহণ কৰে সেই টিমটোৰ নাম কি? নৰ্থ ইষ্ট ইউনাইটেড। অকণমান আৰু এটা লাইন আছে। নৰ্থ ইষ্ট ইউনাইটেড FC। নৰ্থ ইষ্ট ইউনাইটেড FC। বাগৰিয়া প্ৰশ্নৰ বিনিময়ত কপিলী দলে লাভ কৰিব 5 নম্বৰ। দিনটোৰ অন্তিমটো কাৰ্যসূচী হিচাপে বঁটা বিতৰণী সভাখন অনুষ্ঠিত কৰা হ'ল। বঁটাটো প্ৰদান কৰিব চেঙেলীপুখুৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মহোদয়া শ্ৰীযুতা দীপজ্যোতি ফুকন বাইদেউ। আমাৰ অনুষ্ঠান সামৰণি পৰিছে, 4টা বাজি গ'ল বেলি ডুবিৰে। এতিয়া আমাৰ সভাপতি সম্পাদিকা সদস্য চব আছে। এতিয়া আমি ঘৰলৈ যাওঁ আৰু ক'লে হাতে হাতে থাকি যোৱা টোপোলাবোৰ দেখিছে নে? বাৰু ক'বা আহিলে পিঠা খাবলৈ বিচাৰি ফুৰিছে এওঁলোকে।